নমস্কাৰ বন্ধুসকল, মই ধ্ৰুব আৰু স্বাগতম জনাইছো আপোনালোকৰ ইউটিউব চেনেল কৰ্মই জীৱনলৈ। তেন্তে বন্ধুসকল, আজি আমি দেৱদা আৰু মই বৰ্তমান আহি গৈছো টিলিঙা মন্দিৰত। আৰু এইফালে আছে দাদা, এখেতৰ দোকানৰ পৰা কিবা কিবি লৈ লৈছো। আৰু এতিয়া লৈ গৈ আপোনাৰ নামটো কি? শান্তি ঠাকুৰ আৰু এখেতৰ দোকানৰ পৰা বৰ্তমান কিবা কিবি লৈ আমি যাম এতিয়া টিলিঙা মন্দিৰত। তেন্তে আহক আজি টিলিঙা মন্দিৰৰ সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখুৱাম, চাই থাকক। আহি পাই গলোহি বৰ্তমান টিলিঙা মন্দিৰ। আৰু ইয়াত দেখিছে টিলিঙা মন্দিৰত আজি ভক্তৰ পুৰা সমাৱেশ ঘটিছে, পুৰা ভক্তৰ আগমন। যদিও দেখিছে পুৰা বৰষুণ দি আছে, কিন্তু মানুহ পুৰা ভৰ্তি আছে। ভাবিছিলোঁ যে আজি অকলে কিজান আমি আহিছোঁ নেকি, কিন্তু দেখিছোঁ পুৰা মানুহ আহি আছে বৰ্তমান। আৰু মোৰ লগৰ এজন লগ পাইছোঁ, ইহঁত পূজা কৰিব লাগিছে কল, আৰু লগ পালোঁ এতিয়া। বহুত মানুহ পাইছোঁ আৰু যিহেতু শাওণ মাহ চলি আছে আমাৰ, আৰু তাকে বোলো দৰ্শন কৰিব আহিলোঁ টিলিঙা মন্দিৰলৈ। আৰু মোৰ লগৰটোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। তাকে ভাল ভাল কণ্টেণ্ট দি থাকে, চাই থাকিব। ধন্যবাদ। আৰু এতিয়া আমি অলপমান পূজা অৰ্চনা কৰি ল'ম। আৰু যিহেতুকে আজি সকলোৱে গম পায়েই যে জুবিনদাৰ গাটো খুব বেয়া, তো সেইটো কাৰণে অকণমান ভাল পাইছে। আৰু সেই গতিকে আজি এগছি চাকি জ্বলাইছোঁ জুবিনদাৰ নামত। চাকি জ্বলাই এটা টিলিঙা বান্ধি আজি সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আজি টিলিঙাটো একমাত্ৰ জুবিনদাৰ কাৰণে বান্ধিবলৈ আহিছিলোঁ, যাতে তেওঁ সুস্বাস্থ্যৰ গৰাকী হৈ উঠে, সোনকালে ভাল হৈ উঠে। আৰু ইতিমধ্যে গম পাইছোঁ তেওঁ অকণমান সুস্থ হৈছে, আৰু সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ আজি এই টিলিঙাটো বান্ধিছোঁ। আৰু নেক্সট টাইম আহিম আপোনালোক সকলোৰে কাৰণে এটা টিলিঙা বান্ধি যাম, কাৰণ ইয়াত টিলিঙা মন্দিৰত বিশ্বাস আছে যে ইয়াত আহি যদি নিজৰ যি আশা আছে, যি আপোনালোকে মনত ভাবি আহিছে, সেই ভাবি পিনি যদি আপোনালোকে টিলিঙা বান্ধে, তেন্তে সেই আশা, সেই মনোবাঞ্ছা পূৰণ হয়। তো সেইটো কাৰণে আজি এইটো টিলিঙা জুবিনদাৰ কাৰণে বান্ধিছোঁ। এইখিনি যে দেখিছে, এইখিনি দেখি কোনোৱে ভাবিব পাৰে যে গছৰ পাত নেকি, কিন্তু গছৰ পাত নহয়, এয়া হৈ গ'ল হাজাৰ হাজাৰ টিলিঙা। এই টিলিঙাসমূহ দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব যে এই মন্দিৰটোৰ সৈতে, মানে টিলিঙা মন্দিৰটোৰ সৈতে কত মানুহৰ কিমান আশা, কিমান সপোন, কিমান বিশ্বাস জড়িত হৈ আছে। এই টিলিঙাসমূহ দেখিলেই আপোনালোকে অনুমান কৰিব পাৰিব। আৰু ময়ো আজি সেই আশাৰেই জুবিনদা অতি সোনকালে সুস্থ হৈ উঠক বুলিয়েই টিলিঙা মন্দিৰত আজি টিলিঙা এটা বান্ধিবলৈ আহিছোঁ। কাৰণ অসমৰ ৰাইজে জুবিনদাক মেডিকেলৰ বিচনাত নহয়, সকলোৰে প্ৰেৰণাৰ উৎস হৈ আমাৰ মাজতেই জুবিনদাক জিলিকি থকাটো বিচাৰে। বন্ধুসকল, বৰ্তমান টিলিঙা মন্দিৰৰ পৰা ঘৰলৈকে গৈ আছোঁ। আৰু আজি যিহেতুকে বৰষুণ দি আছিলে, সেইটো কাৰণে ভিডিঅ'টো ইমানো হয়তো ভাল নহ'ল,
বা আপোনালোকে বিচৰা ধৰণে হয়তো আজি ভিডিঅ'টো নবনিলে কিন্তু মোক আপোনালোকে আজি এই ভিডিঅ'টো তলত কমেণ্ট কৰিব যদিহে আপোনালোকে টিলিঙা মন্দিৰটো আৰু ভালদৰে চাবলৈ বিচাৰিছে তেন্তে মোক কমেণ্টত জনাব মই টিলিঙা মন্দিৰৰ সম্পূৰ্ণ ডিটেইলছ লৈ পিনি আপোনালোকক নেক্সট এটা মই ভিডিঅ' নিশ্চয় বনাই দিম আৰু আজি বিশেষ কাৰণটো এইটো কাৰণে আহিছিলোঁ জুবিন দাৰ কাৰণে আহিছিলোঁ আৰু মই জুবিন দাৰ বহুত ডাঙৰ ফেন হয় তো সেইটো কাৰণে জুবিন দাৰ কাৰণে আজি এগছি বন্তি জ্বলাবলৈ আহিছিলোঁ যাতে তেওঁ খুব সোনকালে সুস্থ হৈ উঠে তো সেইটো কাৰণে আজি টিলিঙা মন্দিৰলৈকে আহিছিলোঁ আৰু আপোনালোকে জুবিন দাক কিমান ভাল পায় কমেণ্টত জনাবচোন মানে জুবিন দাৰ তাৰিফখিনি শুনিলেও মোৰ বিৰাট বেছি ভাল লাগে তো জুবিন দাক লৈ আপোনালোকৰ মনত কি আছে আপোনালোকে জুবিন দাক লৈ কি ভাবে গোটেইখিনি আপোনালোকে কমেণ্টত মোৰ কমেণ্টত আপোনালোকে লিখিব পাৰে ময়ো চাম আৰু ইমানেই আছিলে আজি ভিডিঅ'টো তেন্তে সোনকালে জুবিন দা সুস্থ হৈ উঠক তাৰে কামনেৰে আজি ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ জয় অসম